been through a lot of pain. Some things are not the same as they were a year ago, but all will be okay. I move on each and every day. The past is where it stays. ইমান ভাল লাগিছে যাবলৈ মন যোৱা নাইকিয়া চিপচিপিয়া বৰষুণ কিমান ফুট আছে কিমান ফুট আছে একদম ভাগৰি গৈছোঁ আৰু এতিয়া পেটটো পূজা কৰি লওঁ অকণমান চবেই পেট পূজা কৰি শ্বিলংখন চাম বুলি ভাবিছোঁ কিন্তু আমাৰ দুৰ্ভাগ্য আজি ছানডে মানে শ্বিলং বন্ধ থাকে সেইকাৰণে চব বজাৰ ঘূৰা নহয় আৰু তথাপিতো যিকণ পাওঁ চাওঁচোন বাৰু কৰি এতিয়া হোটেল পালোহি হোটেলত খানা অৰ্ডাৰ কৰিছোঁ এয়া ৰুমতে খাই লৈছোঁ চবেই নিজৰ নিজৰ ব্যস্ত আৰু চবেই চাই যাওকচোন
কৰিছোঁ আৰু বাকীখিনি দাদাই কৈ যাব চাই যাব দেই। আমি এতিয়া শ্বিলঙৰ মাজমজিয়াত আছোঁ। এইটো শ্বিলঙৰ আমাৰ ৱাৰ্ড লেকৰ এণ্ট্ৰেঞ্চ হয়, এইটো ৱাৰ্ড লেক আৰু লেকলৈ এইপিনে সোমাব পাৰে যায়। এইটো মেঘালয়া কোঅপাৰেটিভ বেংক, SBI। আমি গৈ আছোঁ। যিহেতু পাৰ্কিং এটা আছে, আপোনালোকে পাৰ্কিং কৰিব পাৰিব ইয়াত জেগাত, ধুনীয়া জেগা। পোষ্ট অফিচ, শ্বিলং ক্লাব, এইটো শ্বিলং ক্লাব হয়, শ্বিলং ক্লাব। আৰু এইটো ডাকঘৰ, প্ৰধান ডাকঘৰ। গতিকে শ্বিলঙত এতিয়া বৰষুণ দি আছে, বহুত ধুনীয়া ৰিপকে। লেকৰ শ্বিলং লেক, এইটো একাউণ্ট জেনেৰেল মেঘালয়াৰ অফিচ, বহুত ডাঙৰ, বহুত পুৰণি। এইটো লেকৰ, ইয়াৰ পৰা লেকৰ দৃশ্যটো আপোনালোকে দেখিছে, এইটো লেকৰ দৃশ্য। এইটো গভৰ্ণৰ ঘৰ, এইপিনে যাম, এইপিনে যাম। এইটো শ্বিলঙৰ গভৰ্ণৰৰ ঘৰ। আমাৰ ৰাজ্যপাল ইয়াতে থাকে। এইটো চাবলৈ গৈ আছো, বৰষুণ ছাতি লৈ আহিছো, ঠাণ্ডা। চাবাই দেখোন আহি ছাতি এটা লৈ লৈ ভাল আছিলে। ইমান বৰষুণ, কেইটা কিনি লৈছো, সেইকাৰণে টুপি পিন্ধি লৈছো। মজা লাগিছিল। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আজিৰ ভিডিঅ'টোত শ্বিলঙৰ প্ৰাকৃতিক সৌন্দৰ্য অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ সকলোৱে ভালেই পালে। যদিহে ভাল পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি কোনোবাই চাই আছে, ছাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখিলোঁ। বাই বাই।